নমস্কাৰ ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ 2019 চনৰ যোনসকল প্ৰাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিছিলে আৰু তেওঁলোকৰ ফলাফলৰ তাৰিখটো এবাৰ ঘোষণা কৰিছে সেবাই আৰু এবাৰ ৰিজাল্ট দিয়া পদ্ধতিটো অলপ বেলেগ ধৰণৰ। তো কেনেকুৱা ধৰণৰ পদ্ধতি হয় আৰু কেতিয়া ৰিজাল্ট দিব মই জনাই দিম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এইটো হৈছে প্ৰাগ নিউজৰ যিটো ফেচবুকৰ পেজ হয় অফিচিয়েল প্ৰাগ নিউজ আৰু বেলেগ কিছুমান চেনেলত দিছে আৰু পেজত দিছে। তো এইটো হৈছে প্ৰাগ নিউজৰ পেজ হয়। ইয়াতে উল্লেখ কৰা আছে ব্ৰেকিং নিউজ 20 মে'ৰ ভিতৰত ঘোষণা কৰা হ'ব SSLC ফলাফলৰ। এইবাৰ নিশা 12 বজাত ঘোষণা কৰা হ'ব ফলাফল। প্ৰথমবাৰলৈ মাৰ্কশ্বিট চাৰ্টিফিকেট থাকিব 3D হলগ্ৰাম। নিশা 12 বজাত ফলাফল ঘোষণাত বোৰ্ডে দিলে অনুমতি। তো এইবাৰ নিয়মটো অলপ বেলেগ। এইটোৱে হৈছে নিয়ম, এইবাৰ ৰাতি আপোনালোকে 12 বজাৰ ৰিজাল্ট দিব। তো আপোনালোকে সকলোৱে ৰাতি 12 বজালৈ ৰৈ থাকিব লাগিব যে ৰিজাল্টটো পাবৰ কাৰণে। এইবাৰ অলপ বেলেগ, আনকালে আপোনাৰ 9টা বজাত দিয়ে, ৰাতিপুৱা দিয়ে। এইবাৰ চিষ্টেমটো বেলেগ হ'ল, 12 মে'ৰ ভিতৰত দিব আৰু আপোনালোকৰ নিশা ৰাতি 12 বজাত দিব। তো আপোনালোকে সকলোৱে 12 বজালৈ ৰৈ থাকিব লাগিব। ঠিক আছে, ইমানখিনি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে কমেণ্ট কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া যিকোনো ইনফৰমেশ্যন আপোনালোকে পাই যাব আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকলৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ। কথাতে কয় সঁচাকৈ 98 পাপে ধৰ 99 পাপে খৰ 100 পাপে চুলে